নমস্কাৰ অসমীয়া খবৰ চেনেলটোৰ সমূহ দৰ্শকসকলক স্বাগতম জনাইছোঁ। আজি হৈছে 23 নৱেম্বৰ দেওবাৰ। এইবাৰটাও গুৰুত্বপূৰ্ণ খবৰ অসম তথা ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ পৰা আহি পৰিছে, গতিকে আপোনালোকে এই ভিডিঅ' অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। প্ৰথমটো খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। বিজেপিৰ পক্ষে সহজ নহ'ব 2026ৰ জয়যাত্ৰা। কংগ্ৰেছৰ বাবে প্ৰত্যাহ্বান হ'ব পাৰে AIMIM। অসমত ৰাজনৈতিক জীৱন আৰম্ভ কৰিব AIMIM প্ৰধান ওৱেচি। 2026ৰ বিজয় যাত্ৰাত কাইট হৈ থিয় দিব পাৰে ওৱেচিয়ে। বিগত 10 বছৰ ধৰি শাসনৰ বাঘজৰীডাল ধৰি ৰখা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে যেন এয়াই এটা কাল সময় আহি পৰিছে। কাৰণ সন্মুখত 2026ৰ বিধানসভা নিৰ্বাচন। 26ৰ বিধানসভা নিৰ্বাচনত যেন বিজেপিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিব বদৰুদ্দিন আজমল আৰু ওৱেচিয়ে। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ, মহাজোঁট বন্ধন 4 দিনতে হৈ পৰিল মহাফাট বন্ধন। এইবাৰ অখিল গগৈৰ বিৰুদ্ধে গজৰি উঠিল গৌৰৱ গগৈ। বিৰোধী ঐক্যক লৈ অখিল গগৈয়ে কৰা মন্তব্যক লৈ খং উঠিল গৌৰৱ গগৈৰ। দুদিন আগলৈকে ঠিকে আছিল অখিল গগৈ। দিল্লীত গৈ অখিল গগৈৰ হঠাৎ কিয় সুৰ পৰিৱৰ্তন হ'ল? যি কথা আমি মিটিঙত পাতোঁ সেই কথা অখিল গগৈয়ে বাহিৰত কিয় পাতিব? 2026ত বিজেপিৰ বিৰুদ্ধে যুঁজ এখন দিবৰ বাবে একেলগ হৈছিল তিনি গগৈ, কিন্তু 4 দিন নহওঁতেই সেই বিৰোধী ঐক্যত মেলিলে ফাট। অখিল গগৈয়ে বিৰোধী ঐক্যক তুলনা কৰিলে গাঁওবুঢ়াৰ লগত। এনেকৈ থাকিলে আমি নিৰ্বাচনত হাৰিম বুলি ক'লে অখিল গগৈয়ে। বিজেপি আমাতকৈ এতিয়া বহু দূৰত আগুৱাই আছে। অখিল গগৈৰ এই মন্তব্যৰ পাছতেই খং উঠিল APCCৰ সভাপতি তথা যোৰহাট সাংসদ গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ, কি হ'ব বিজেপিৰ 2026ৰ ৰণকৌশল? সংখ্যালঘু অধ্যুষিত সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বিজেপিয়ে। প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত যুৱ প্ৰাৰ্থীক দিব অগ্ৰাধিকাৰ। কেইবাজনো জ্যেষ্ঠ বিধায়কৰ কৰ্তন হ'ব টিকট। 3টা সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ লক্ষ্যৰে সাজু হৈছে বিজেপি। 3টা বিধানসভা সমষ্টিত নিযুক্তি দিলে আহ্বায়ক প্ৰভাৰী। বৈঠকত প্ৰস্তুত হ'ল 2026ৰ নিৰ্বাচনী ৰুটমেপ। আশীৰ্বাদ যাত্ৰাৰে ভোটাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিজেপিয়ে। দলীয় বৈঠকত ৰাজ্যিক নেতৃত্বক দমক দি BL সন্তোষৰ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ, বিহাৰ উত্তৰ প্ৰদেশৰ পৰা ভুৱা ভোটাৰ আনিব মুখ্যমন্ত্ৰীয়ে। ভুৱা ভোটাৰেৰে আকৌ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। ভোটাৰ তালিকাৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ ভোট কমিটিক আহ্বান জনাইছে APCCৰ সভাপতি সাংসদ গৌৰৱ গগৈয়ে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও কয়, এছাৰে বিজেপিৰ হৈ কাম কৰিব। বাংলাদেশী বহিৰাজ্যৰ লোক অন্তৰ্ভুক্ত হ'ব ভোটাৰ তালিকাত। লাখ লাখ মানুহক অসমলৈ অনাৰ পথ মুকলি কৰিব এছাৰে। এইদৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ক্ষোভ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ, আহি আছে আছাদুদ্দিন ওৱেচি। 2026ত ওৱেচিয়ে যুঁজিব অসমত। সংখ্যালঘু ভোটাৰ এইবাৰ কাৰ পক্ষত থাকিব? কংগ্ৰেছে সংখ্যালঘু ভোটাৰৰ আস্থা ঘূৰাই পাইছিল। 2026ত অসমলৈ আহিব আছাদুদ্দিন ওৱেচি। AIUDFৰ সৈতে মিলি নিৰ্বাচন খেলিব AIMIMে। বদৰুদ্দিন আজমলে আদৰণি জনাইছে ওৱেচিক। AIUDFলৈ প্ৰস্তাৱ আহিছে AIMIMৰ। তাৰ আলোচনা ইতিমধ্যে আৰম্ভ হৈছে বদৰুদ্দিন আজমল আৰু ওৱেচিৰ মাজত। 26ত নিৰ্বাচন খেলিব বদৰুদ্দিন আজমল আৰু ওৱেচিয়ে মিলি। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ, কিয় বৃদ্ধি পাইছে বিজেপিৰ মিয়া এলাৰ্জি? 26ক টাৰ্গেট কৰি পৰিকল্পিত মিয়া এলাৰ্জি। মিয়া নহ'লে সান্দহ খোৱা বালি তল যাব নেকি বিজেপিৰ? কংগ্ৰেছ আৰু AIUDFৰো প্ৰথম পচন্দ নেকি মিয়া? মিয়া বিৰুদ্ধে 2026 আৰু মেৰুকৰণ ৰাজনীতি কৰিছে বিজেপিয়ে। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ, সন্দেহজনক লোকৰ বিৰুদ্ধে কোৱাৰ ক্ষেত্ৰত বাধা দিয়া নাই। ভাৰতীয় সংবিধানে মিয়াৰ বিৰুদ্ধে ক'বলৈ বাধা দিয়া নাই। যিসকল সন্দেহজনক তেওঁলোকহে গাত পাতি ল'ব, এইদৰে কয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰিপুণ বৰাই মিয়াখিনিক সন্দেহজনক বুলি কৈছে, মই কোৱা নাই। সংখ্যালঘুৰ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ কংগ্ৰেছ। কংগ্ৰেছৰ শাসনৰ সময়ত সংখ্যালঘুসকলৰ বাবে একো নকৰিলে। কংগ্ৰেছে মাটিৰ পট্টা দিব পাৰিলেহেঁতেন মুছলমান জনতাক। উচ্ছেদিতসকলে কংগ্ৰেছক প্ৰশ্ন কৰক। যধে মধে মানুহ সোমালে তেওঁলোকক কোনে খুৱাব, কোনে ৰাখিব? এইদৰে কয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। 2 এদিনতে নগাঁৱত চলিব সৰ্ববৃহৎ উচ্ছেদ। 19,907 বিঘা মাটিত চলিব বুলডোজাৰ। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে মধ্য অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ। 2 এদিনতে নগাঁৱত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। 19,907 বিঘা মাটিত চলিব প্ৰশাসনৰ বুলডোজাৰ। ৰূপৈহাটৰ চামগুৰি ৰাজচক্ৰৰ অন্তৰ্গত বেদখলকাৰীলৈ জাননী। গ্ৰেজিং ৰিজাৰ্ভৰ 12 নম্বৰ দাগৰ 38 বিঘা মাটি ত্যাগৰ জাননী। টালি টোপোলা বান্ধি গড় ত্যাগ কৰিছে বেদখলকাৰীয়ে। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে মধ্য অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ। 2 এদিনতে নগাঁৱত চলিব উচ্ছেদ অভিযান। 19,907 বিঘা মাটিত চলিব প্ৰশাসনৰ বুলডোজাৰ। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। মিয়াক আপুনি অশান্তি দিয়ক, আল্লাহ আপোনাক কি কৰিব চাই থাকক। মুখ্যমন্ত্ৰী ভালে থাকক, মই দোৱা কৰিছোঁ, এইদৰে কৈছে বদৰুদ্দিন আজমলে। মিয়াক আপুনি যিমান পাৰে অশান্তি দিয়ক, আল্লাহ আপোনাক কি কৰিব চাই থাকক। মুখ্যমন্ত্ৰী ভালে থাকক, মই দোৱা কৰিছোঁ। মোৰ লগত গৰীবৰ দোৱা আছে, মুখ্যমন্ত্ৰীৰ লগত গৰীবৰ অভিশাপ আছে। সুপ্ৰিম কোৰ্টে আমাক ন্যায় দিব, কিন্তু সকলোৰে ওপৰত এজন বহি আছে। আমাৰ ত্ৰাণকৰ্তা আল্লাহে আমাক ৰক্ষা কৰিব। মুখ্যমন্ত্ৰীৰ মিয়াক লৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া বদৰুদ্দিন আজমলৰ। মুখ্যমন্ত্ৰীৰ লগত গৰীবৰ অভিশাপ আছে। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। অবৈধ অনুপ্ৰৱেশকাৰীক লৈ কঠোৰ হৈছে চৰকাৰ। সকলো ডিএমএ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। অবৈধ অনুপ্ৰৱেশকাৰীক লৈ কঠোৰ হৈছে চৰকাৰ। এটাকৈ অবৈধ অনুপ্ৰৱেশকাৰীক বিচাৰি উলিওৱাৰ নিৰ্দেশ। সকলো ডিএমএ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা। কোনো অবৈধ ব্যক্তিয়ে ৰেহাই নাপাব। য'ৰ পৰা আহিছে তালৈকে গুচি যাব লাগিব সকলো অনুপ্ৰৱেশকাৰী, অন্যথা চৰকাৰে ল'ব কঠোৰ ব্যৱস্থা। ইতিমধ্যে সাজু কৰি তোলা হৈছে ডিটেনশ্যন কেম্প। চৰকাৰে স্পষ্ট কৰি দিছে অবৈধ কোনো লোক থাকিব নোৱাৰিব অসমত। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এই নিৰ্দেশনা। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। গৌৰৱ গগৈ কেতিয়া মুখ্যমন্ত্ৰী হ'ব নোৱাৰে, 100% মুছলমানে ভোট দিলেও কংগ্ৰেছ জয়ী নহয়। গৌৰৱ গগৈ কেতিয়া মুখ্যমন্ত্ৰী হ'ব নোৱাৰে, 100% মুছলমানে ভোট দিলেও কংগ্ৰেছ জয়ী নহয়। কংগ্ৰেছে যদি অকলেও অসমৰ সকলো মুছলমানৰ ভোট পায়, তথাপিও চৰকাৰ গঠন কৰিব নোৱাৰে কংগ্ৰেছে। এফালে 65% ভোট, আনফালে 35% ভোট। AIUDF নাথাকিলে যুঁজ নহ'ব। মিয়াসকলে বিজেপি চৰকাৰক ভোট নিদিয়ে। 100 বছৰতো কংগ্ৰেছে চৰকাৰ বনাব নোৱাৰে বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। গৌৰৱ গগৈ কেতিয়া মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। 6 ডিচেম্বৰত আধাৰশিলা নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদৰ। পুনৰ নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ। 6 ডিচেম্বৰত বাবৰি মছজিদৰ আধাৰশিলা স্থাপন কৰা হ'ব। পশ্চিমবংগৰ মুৰ্ছিদাবাদত বাবৰি মছজিদ নিৰ্মাণৰ ঘোষণা। সকলোৰে অনুদানেৰে বাবৰি মছজিদ নিৰ্মাণৰ ঘোষণা। টিএমচি বিধায়ক হুমায়ুন কবিৰে আনুষ্ঠানিকভাৱে কৰিলে ঘোষণা। 1992 চনৰ 6 ডিচেম্বৰত ধ্বংস কৰা হৈছিল বাবৰি মছজিদ। সেইদিনাই বাবৰি মছজিদ আধাৰশিলা স্থাপনৰ ঘোষণা। টিএমচি বিধায়কৰ মন্তব্যৰ পাছতে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া। পুনৰ নিৰ্মাণ কৰা হ'ব বাবৰি মছজিদ। 6 ডিচেম্বৰত বাবৰি মছজিদৰ আধাৰশিলা স্থাপন কৰা হ'ব। পৰৱৰ্তী খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। বৃদ্ধি পাব মহিলাসকলৰ পেঞ্চনৰ ধন। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। বাবু আঁচনিৰ জৰিয়তে যুৱকসকলক দিয়া হ'ব অগ্ৰাধিকাৰ। যুৱতী মহিলাসকলৰ লগতে যুৱকসকলো আগুৱাই নিয়াৰ লক্ষ্য চৰকাৰৰ। শীঘ্ৰে বৃদ্ধি পাব বৃদ্ধ পেঞ্চনৰ ধন। যুৱকসকল আৰু বৃদ্ধসকলৰ আবেদনক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। বঙাইগাঁৱত 24,000 মহিলাক বিতৰণ কৰিলে উদ্যমিতা আঁচনিৰ চেক। তো দৰ্শকসকল, আমাৰ এই ভিডিঅ'টো ইমানেই আছিল। যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব।